নমস্কাৰ, মই কৰিশ্মাই নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতু বিগিনাৰ্ছ ইংলিছ ক্লাছ 5ৰ পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰি আছোঁ, গতিকে আজি আলোচনা কৰিম আমি লেচন নাম্বাৰ 4 দ্য ষ্ট্ৰক এণ্ড দ্য ফক্স নামৰ সাধুটোৰ অসমীয়া অৰ্থ। ইয়াৰে কিছু অৰ্থ মই আগৰ ভিডিঅ'সমূহ দি দিছোঁ, তোমালোকে চাই ল'বা। আজি হ'ব এইখিনিৰ পৰা। ইউ আৰ নট ইটিং প্ৰপাৰলি, তুমি কিয় ভালকৈ খোৱা নাই? আৰ নট ইউ ফিলিং ৱেল, কিবা অসুবিধা হৈছে নেকি? বগলীটোৱে এনেদৰে শিয়ালটোক সুধিছিল। তেতিয়া শিয়ালটোৱে কৈছিল, অ'হ আই এম ফাইন, মোৰ ঠিকে আছে। ইটছ অনলি দ্য পট, আই কেন নট ইট ফ্ৰম দ্য পট, মে আই হেভ এ প্লেট প্লিজ, যিহেতু এই পাত্ৰটোত খাবলৈ মোৰ অলপ অসুবিধা হৈছে, গতিকে অনুগ্ৰহ কৰি মোক এখন প্লেটত দিবা নেকি? দ্য ষ্ট্ৰক ডিড নট ৰেছপণ্ড, তেতিয়া বগলীটোৱে শিয়ালৰ একো কথাত গুৰুত্ব দিয়া নাই। হি কিপ অন ইটিং হিজ ফুড, আৰু সি তাৰ নিজৰ খাদ্যখিনি খোৱাত ব্যস্ত থাকিল। নাও দ্য ফক্স ৰিমেম্বাৰ্ড হাউ হি হেড ট্ৰিট দ্য ষ্ট্ৰক এট হিজ হোম, তেতিয়া শিয়ালটোৰ সেই আগৰ কথালৈ মনত পৰিল, যেতিয়া বগলীটোক নিজৰ ঘৰলৈ মাতি নি সেই একে ব্যৱহাৰ কৰিছিল। হি ৰিয়েলাইজ ডেট আদাৰ্ছ ট্ৰিট ইউ দ্য ৱে ইউ ট্ৰিট দেম, সি ৰিয়েলাইজ কৰিলে যে যাৰ লগত যি ব্যৱহাৰ কৰা যায় সেই একে ব্যৱহাৰো নিজৰ লগত পোৱা যায়। হি লেফ্ট দ্য হাউচ অফ দ্য ষ্ট্ৰক ছেডলি, হেভিং লাৰ্ণ হিজ লেচন, সি বগলীটোৰ ঘৰৰ পৰা দুখমনেৰে গুচি আহিলে এটি শিক্ষা পাই কিনে। এতিয়া এই সাধুটোৰ ইয়াকে বুজাব বিচাৰিছে যে আমি যাৰ লগত যি ব্যৱহাৰ কৰোঁ, যদি আনৰ লগত ভাল ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আনেও আমাক ভাল ব্যৱহাৰ কৰিব, আৰু আমি যদি আনৰ লগত বেয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমিও সেই একে ব্যৱহাৰ পোৱাৰে যোগ্য। এইখিনিয়ে আছিল এই সাধুটিৰ অসমীয়া অৰ্থ। যদি তোমালোকৰ ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।